Assalamualaikum. This is your Muslim Khan. Welcome to my YouTube channel. See things I see. I'll tell you things you won't believe. Hello guys, good morning. স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ। তো গাইজ আজি হল 11 তাৰিখ আৰু আজি হ'বলৈ গৈ আছে আসাম মিটআপ। সো আসাম মিটআপ কিহৰ কাৰণে সেইটো জানিবলৈ হলে আপোনালোকে ভিডিঅটো স্কিপ নকৰিব। তো গাইজ এতিয়া বাজিছে 8টা আৰু মই আছো বৰ্তমান হোষ্টেলত। সো আজি মিটআপ আছে 11টা বজাত দিচাং ৰিজৰ্টত অৰ্থাৎ খনাপুৰত। তো দিচাং ৰিজৰ্ট হল মোৰ পৰা 32 কিলোমিটাৰ দূৰত। হেয়ে মই প্ৰথমে যাব লাগিব খানাপাৰালৈ আৰু তাৰ পৰা যাব লাগিব সৰুগাড়ী। তো গাইজ আসাম মিটআপ পতাৰ কাৰণ হ'ল যে MSK আহিছে অসম ফুৰিবলৈ আৰু তাৰ ভিডিঅ' যিহেতু অসমত বহুতো মানুহে চায় গতিকে তাক লগ পাবৰ বাবে ৰখা হৈছে এটা মিটআপ। চ' ময়ো যিহেতু তাৰ ভিডিঅ' চাওঁ গতিকে তাক লগ পাবৰ এবাৰ নিশ্চয় মন যাব। চ' মই গৈ আছোঁ আসাম মিটআপত। চ' তাত কি হয় সকলোবোৰ দেখাম, ভিডিঅ'টো শেষলৈকে চাব। মই এতিয়া আহি পালোঁ খানাপাৰা আৰু এতিয়া বাজিছে 10:30। চ' আহোঁতে লেট হৈ গ'ল যিহেতু ট্ৰাফিক জাম। চ' প্ৰথমতে মই ইয়াতে কিবা খাই ল'ম যিহেতু আহোঁতে একো খোৱা নাই। চ' ভোক লাগিছে। চ' তাৰপিছত আমি যাম খানাপাৰা। বিহু গাব জানা আছে নে? ঘৰত কি বুলি মাতা? মই তাইক কমাইয়ে বিয়া পাতিছো আৰু তাই ইঞ্জিনিয়াৰিং কৰি আছে, ইলেক্ট্ৰিকেল পলিটেকনিক বঙাইগাঁও। তুমি আমাক খালি হৈ দিয়ক প্লিজ। আমি নহ'লে প্ৰগ্ৰামটো চলিব নোৱাৰিব, প্ৰগ্ৰাম নচলিব। খিচিৰি বনোৱা আছে আলু দি, যোনে যোন কৰিব খাবলৈ পাব। MSK भाई पूरा मैं कैमरा पूरा मैं पूरा कैमरा घुमाऊंगा प्लीज, ठीक है? रेडी? और जैसे मैं MSK बोलूंगा फिर आप हाँ मैं बोल दूंगा। Assalamualaikum. This is your Muslim Khan. Welcome to my YouTube channel. इतने ऐसे लोग हैं जो 300 किलोमीटर दूर से 500 वाले कौन है? आ जाओ इधर आओ। आज क्या ये वाह